Hello viewers, welcome to How Kiha. আজি পুনৰ নতুন টপিক লৈ মই আপোনালোকৰ কাষত চিটি। পিছে আজি মই অকলে আহিছোঁ দেই। আপোনালোকে জানে যে আমাৰ ভিডিঅ'বোৰ হিষ্ট্ৰীৰ ওপৰত থাকে। সব হিষ্ট্ৰীৰে এটা নহয় এটা ৰসাল অধ্যায় মাজত সোমাই থাকে। আৰু আমাৰ প্ৰচেষ্টা সদায় এইটোৱে যে এই ৰসাল অধ্যায় আপোনালোকৰ আগত উপস্থাপন কৰা। আজিও এনেকুৱা এটা টপিক লৈ পুনৰ এটা নতুন এপিছড হাও কিহা। মই আপোনালোকক জনাবলৈ সুখী যে যোৱা কেইদিনমান ধৰি আমাৰ ভিউৱাৰ্ছ কেইজনমানে আমাক এটা টাস্ক দি আছিলে আৰু অৱশেষত অশেষ কষ্টৰ অন্তত আমি আজি সেই টাস্ক বা চেলেঞ্জটো কমপ্লিট কৰি এই এপিছডটো বনাইছোঁ। আমাক দিয়া চেলেঞ্জটো আছিলে মালিগাঁৱৰ পাণ্ডুত থকা পাণ্ডৱ মন্দিৰ বা পাণ্ডু মন্দিৰৰ ওপৰত। কিন্তু ক'তো একো ডাটা নাপায় আমি ঠিক কৰিলোঁ তালৈ গৈ নিজেই ডাটা ওলাই লওঁ আৰু কথামতে আমি কামটোও কৰিলোঁ। যোৱাকালি সন্ধিয়া আমি ওলালোঁ পাণ্ডু মন্দিৰলৈ বুলি আৰু ৰাস্তা বাছি ল'লোঁ চান্দমাৰীৰ পৰা শিলপুখুৰী হৈ দীঘলী পুখুৰীৰ কাষেৰে শুক্লেশ্বৰ মন্দিৰৰ সন্মুখেৰে গাড়ীৰ মাজে মাজে মই চিজি কিন্তু ফেঞ্চি বজাৰ পাই ৰৈ দিলোঁ। ভাবিলোঁ যে গুগল খুৰীৰ মতে যোৱাটোৱে ভাল হ'ব কাৰণ মই ৰাস্তাটো তালৈকে চিনি নাপাওঁ। আৰু মেপখন ওলাই মই চাৰ্চ কৰিলোঁ পাণ্ডু টেম্পুল ঘাট বুলি। লগালগ গুগল খুৰীয়ে পথ এটা দেখাই দিলে আৰু সেই পথে পথে পুনৰ যাত্ৰা মোৰ। পিছে মই ক'ত গৈ পালোঁ জানেনে? মানুহ এঘৰৰ চোতালত থকা এটা শিৱ মন্দিৰত। মই গৈ কনফিউজ হৈ গ'লোঁ। গৈ পাই হাঁহিমে নে কান্দিম ভাবিব ধৰিলোঁ। কি যে হ'ব, ঘূৰি যাওঁ নে এতিয়া এই মন্দিৰটোৰে সেইটো মন্দিৰ আকৌ এবাৰ খুৰীক মাতিলোঁ, মানে গুগল খুৰীক, আৰু অলপ বেলেগকৈ সুধিলোঁ পঞ্চ পাণ্ডৱ মন্দিৰ বুলি। লগালগ নতুন ডেষ্টিনেশ্যন আৰু পুনৰ মোৰ যাত্ৰা আৰম্ভ সেই ডেষ্টিনেশ্যনলৈ। এইবাৰ গৈ গৈ পালোঁ এক আশ্চৰ্যকৰ ঠাই। মোৰ কাষত আছিল বিশাল মহাবাহু ব্ৰহ্মপুত্ৰ, বাওঁফালে শৰাইঘাট দলং আৰু নদীৰ বুকুৰ মাজত উমানন্দ মন্দিৰ। যিমান দূৰলৈ চকু গৈছে দেখিছোঁ ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক দৃশ্য আৰু সেউজ আভোষেৰে বিভূষিত পাহাৰ। অলপ সময় তাত ৰৈ মই মন্দিৰটোৰ ভিতৰত সোমাই গ'লোঁ। এণ্ট্ৰেঞ্চটো দেখি মন্দিৰ যেন লগা নাছিল। গৈ লগ পালোঁ এজন পুৰোহিত। গৈ ক'লোঁ যে মই আহিছোঁ হাও কিহা নামৰ ইউটিউব চেনেলৰ পৰা আৰু মোক এই মন্দিৰটোৰ বুৰঞ্জীটো লাগে। তেখেতে মোক অলপ বহিব দি এজন বিজ্ঞ ব্যক্তিক মাতিব গ'ল, যিয়ে এই কথাটোৰ বিষয়ে ভালকৈ। তেখেত যোৱাৰ পিছত ৰ'ব নোৱাৰি মন্দিৰটোৰ মাজতে থকা গ্লাছ লগোৱা কথাটোত সোমাই গ'লোঁ। ভিতৰত সোমাই মই হতবাক হৈ পৰিলোঁ। কথাটোৰ ঠিক মাজতে এটা বৃহৎ শিল। শিলটোত এটা নহয়, দুটা নহয়, 5টা গণেশৰ মূৰ্তি খোদিত। তাৰ কাষত আৰু এটা শিলেৰে নিৰ্মিত গণেশৰ মূৰ্তি। আনফালে দেখিলোঁ পঞ্চপাণ্ডৱ দ্ৰুপদীহঁতে বহি আছে, কিন্তু এন্ধাৰ হৈ অহাৰ বাবে আৰু মাজতে এটা পোষ্ট থকাৰ বাবে ভালকৈ ফটোবোৰ আপোনালোকলৈ ল'ব নোৱাৰিলোঁ। এনেতে পুৰোহিতজন আহি ক'লে যে মানুহজন আহিছে। মই তেখেতৰ লগত কথা পাতি গম পালোঁ যে তেখেতৰ নামটো হৈছে মিষ্টাৰ নিমাই দাস আৰু তেখেত এজন ৰিটায়াৰ্ড গভৰ্ণমেণ্ট অফিচাৰ। তেখেতৰ লগত হোৱা সম্পূৰ্ণ কথোপকথনৰ ৰেকৰ্ডিং কৰিছিলোঁ, কিন্তু কিছু অসুবিধাৰ বাবে গোটেই ৰেকৰ্ডিং আপোনালোকলৈ আগবঢ়াব নোৱাৰিম। কিছু অংশ আগবঢ়ালোঁ। এই মন্দিৰটোৰ নাম হ'ল পাণ্ডুনাথ দেৱালয়। পাণ্ডুনাথ দেৱালয় মেইন বিগ্ৰহ হ'ল বিষ্ণুশিলা। বিষ্ণুশিলা সৃষ্টি হৈছিল যেতিয়া ভগৱান বিষ্ণুৱে সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ হেৰিটো হ'ল যোগিনীতন্ত্ৰ আৰু কালিকা পুৰাণ বেছ। যেতিয়া এই সৃষ্টি আৰম্ভ কৰিব বিচাৰিলে তেতিয়া ভগৱান বিষ্ণুৱে প্ৰথমে ব্ৰহ্মাক সৃষ্টি কৰিলে। তাৰপিছত কিন্তু মধু আৰু কৈতৱ তেওঁলোক অত্যাচাৰী অসুৰ।
তেওঁলোকে ভাল কাম মানে কৰাৰ তেওঁলোকৰ ইয়া নাই আৰু তেওঁলোকে জানিছিল যে ভগৱানক কেনেকৈ সন্তুষ্ট কৰিব লাগে অধু কৈত বহু অত্যাচাৰী অসুৰ তেওঁলোকে ভগৱানক কেনেকৈ যিমান কষ্ট কৰি ধ্যান তপস্যা কৰিব লাগে কৰি কেনে ভগৱানৰ পৰা বৰ ল'বৰ কাৰণে সক্ষম হৈছে সেইকাৰণে তেওঁলোক দুইজনকে কাণৰ মহিলাৰে ভগৱান বিষ্ণুৱে সৃষ্টি কৰিছিল সৃষ্টি কৰাৰ পিছত সিহঁতে ধ্যানত দেখিলে যে দেখিলে যে কোনোবা এটা মানুহে কিবা কৰি আছে তেতিয়াতো ধ্যান আছিল আজি যেনেকৈ নেট আছে মোবাইল আছে ভগৱানৰ আছে তে ধ্যান আছিল সিহঁতে ধ্যান কৰি গম পালে এইটোতো ব্ৰহ্মা এইটো এতিয়া বাইলো লিখিব বেদ লিখিব লিখি তাৰমানে ৰুলছ ফ্ৰেম কৰিব তে ৰুল ফ্ৰেম কৰিলে আমি একো কৰিব নোৱাৰিম বাইণ্ডিংছত আমি আহি যাম আমি দাদাগিৰি যিটো আমি মানসিকতা লৈ আহিছোঁ আমি সেইমতে যিহেতু নোৱাৰিম তা আহিলোঁ কিয় এয়া খাই পেলোৱা যাম গতিকে ব্ৰহ্মাক খাবলৈ যাওঁতে ব্ৰহ্মাৰ লগত যুদ্ধ লাগে এইটো বহু বছৰ যুদ্ধ হোৱাৰ পিছত ব্ৰহ্মাই ৰিয়েলাইজ কৰিলে যে এইটো কোন হ'ব পাৰে ইহঁত দুটা মই পাৰা নাই তেতিয়া তেওঁ ধ্যান কৰিলে কপালটো ভগৱান বিষ্ণুৱে সৃষ্টি কৰা তে ভগৱান সৃষ্টিক মই বিষ্ণুৰ সৃষ্টিক মই কেনেকৈ ইয়ে কৰিব পাৰিম তেতিয়া তেওঁ বিষ্ণু তাত গ'ল বিষ্ণু তাত গৈ তেওঁ গোটেইখিনি মানে বিৱৰি ক'লে বিৱৰি কওঁতে ভগৱান বিষ্ণুৱে ইম'চনেলি মধুকৈতৱৰ লগত যুদ্ধত লিপ্ত হ'ল যেতিয়া লিপ্ত হ'ল তেতিয়া ভগৱতীয়ে কৈছে প্ৰভু আপুনিতো নোৱাৰিব আপোনাৰে সৃষ্টি যদি সিহঁত দুজনক মাৰিব ওলাইছে তেতিয়াহ'লে কৌশলেৰে মাৰক তেতিয়া বিষ্ণুৱে ক'লে তোমালোক দুজনকতো মই সৃষ্টি কৰিলোঁ মোকতো একো নিদিলা বোলে কি লাগে বোলে তোমালোক দুইটাৰ মৃত্যু মোৰ হাতত হ'ব লাগে তেতিয়া কৈছে ঠিক আছে কিন্তু দুটা এগ্ৰিমেণ্ট বোলে কি এগ্ৰিমেণ্ট বোলে হেৰি কি পানীৰ বাহিৰে আপুনি মাৰিব নোৱাৰিব আৰু কোনো অস্ত্ৰ প্ৰয়োগ কৰিব নোৱাৰিব তেতিয়া চাওক সেইটো সময়ত যেনেকৈ ৰাৱণে মানে ৰাৱণক মাৰিবৰ কাৰণে ৰাম যাব লংকালৈ কিন্তু ৰামে সাগৰত এটা পূজা দিব লাগে সেই পূজাত শ্ৰেষ্ঠ ব্ৰাহ্মণ লাগে শ্ৰেষ্ঠ ব্ৰাহ্মণ আছিল ৰাৱণ কিন্তু ৰাৱণে এগ্ৰী হৈছে তে তদ্ৰুপ মধুকৈতৱো এগ্ৰী হৈছে আপত্তি কৰা নাই খালি এগ্ৰিমেণ্ট দিছে যে এই এগ্ৰিমেণ্টত হেৰি কি তেওঁলোকে ইয়ে হ'ল বিষ্ণু এগ্ৰী হ'ল হৈ যেতিয়া সিহঁতক মাৰে সেই পানীতললৈ গুচি যায় গৈ আকৌ অট্টহাস্তি কৰি কিনে ওলাই আহে আকৌ মাৰে আকৌ ওলাই আহে বিপদত পৰিল তেতিয়া ব্ৰহ্মা বিষ্ণু মহেশ ভগৱতী মিলি পানীৰ ওপৰতে এচটা শিলৰ সৃষ্টি কৰিলে এইটো লং ষ্টৰী তে গাখীৰৰ পৰা যেনেকৈ হেৰি হয় ঘি হয় ক্ৰুড অইলৰ পৰা যেনেকৈ পেট্ৰল হয় ঠিক সেই প্ৰক্ৰিয়াৰে এই বিষ্ণুশিলাৰ সৃষ্টি হ'ল আৰু এই বিষ্ণুশিলা ইমানেই পাৱাৰফুল আছিল যে দ্বাপৰৰ শেষত অজ্ঞাতবাসৰ আগত পঞ্চপাণ্ডৱ দ্ৰুপদীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তত পূজা পাঠ ধ্যান ধাৰণা কৰি তেওঁলোকে কামাখ্যাত আহিছিল কামাখ্যাত আহোঁতে কামাখ্যাৰ গাইডলাইন মতে কামাখ্যাত পূজা দিয়াৰ আগতে এই বিষ্ণুশিলাত পূজা দিহে কামাখ্যালৈ যোৱা প্ৰথা আছিল গতিকে তেতিয়া তেওঁলোকে ইয়ালৈ আহে এই নদীৰ পাৰটো আকৌ ব্ৰহ্মকুণ্ড বুলি কয় এতিয়া ব্ৰহ্মকুণ্ড এটা আছে এই ব্ৰহ্মকুণ্ডত স্নান কৰিলে পাপমুক্ত হয় গতিকে তেওঁলোকে স্নান কৰিলে কৰি 11th আৱাৰৰ ডিচিশ্যন ল'লে তেওঁলোকে গণেশ পূজা কৰিব এই পাণ্ডুনাথ দেৱালয় আৰু কামাখ্যা মন্দিৰটো বিশ্বকৰ্মাই বনোৱা সেইকাৰণে তেওঁলোকে কি কৰিলে বিশ্বকৰ্মাক আৰাধনা কৰিলে বিশ্বকৰ্মাক আৰাধনা কৰি কিনে তেওঁলোকে এটা এটা গণেশৰ সৃষ্টি কৰিলে যাৰ ফলত এটা 6টা গণেশ শুনিলেনে 6টা গণেশৰ মূৰ্তি কি বিচিত্ৰ এই ঠাই কিন্তু দুখৰ কথা কি জানেনে আমি এই কুণ্ডত কটা মূৰ্তিকেইটাৰ ওপৰত সেন্দুৰ লগাই 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 মূৰ্তিকেইটাৰ অভাৱ সলনি কৰি পেলাইছোঁ কি যে হ'ব বৰ দুখৰ কথা হে কিন্তু
ইয়াৰো ব্যৱস্থা তেওঁলোকে লৈছে পিছে কি ব্যৱস্থা লৈছে আৰু আন বহু আচৰিত তথ্য আপোনালোকক ইয়াৰে নেক্সট পাৰ্টটোত দেখাম তেতিয়ালৈ ষ্টে টিউনড আৰু চাই থাকক হাও কি হা ৱেইট আপোনালোকে যদি এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিয়ে ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টোৰ শেষত কমেণ্ট কৰি ভিডিঅ'টোৰ ওপৰত আপোনালোকৰ মতামত আগবঢ়াব তেতিয়াহে আমি এনেকুৱা নতুন টপিক লৈ ভিডিঅ' বনাই থাকিব পাৰিম আজিলৈ ইমানেই চাই থাকক হাও কি হা